দি নতুন মই কাটি লৈছিলোঁ। প্ৰথমতে আলুখিনি ফ্ৰাই কৰি লওঁ। আলু ভাজা হৈ গ'ল, ৰঙা ৰঙাকৈ ভাজি কেঁচা মছলাখিনি মাংসৰ লগত একেলগে মিহলি কৰি ল'লোঁ। এতিয়া 5 মিনিট এইখিনি ঢাকনি মাৰি থৈ দিব লাগিব। এতিয়া মই ইয়াতে জলকীয়া গুড়ি দি দিছোঁ। এতিয়া আকৌ একেলগে গোটেইখিনি আকৌ আৰু মিহলি চিকেন মছলা হৈ গ'ল। বনাইছোঁ, আপোনালোকে ঘৰত বনাই খাব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ ভিডিঅ'টো।